वेलकम बैक टू माय यूट्यूब चैनल पिंकी बॉयज ब्लॉगলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আৰু এতিয়া বেছি 12:30 মই মৰ্নিং ব্লগ বনাবই নোৱাৰোঁ কাৰণ কি বহুত কাম থাকে মৰ্নিঙৰ টাইমত। কাৰণ কি মোৰ ছোৱালীজনী একদম মৰ্নিঙতে মানে স্কুলত যায়, ফিৰ তাই যোৱাৰ পিছত দুটা শিফ্ট মানে স্কুলত, তাই যোৱাৰ পিছতে মোৰ ল'ৰাটোৱেও স্কুল যায়। ফিৰ এনেকৈ কৰি কৰি মানে ব্লগ বনোৱা নহয় আৰু মানে সেইকাৰণে মানে দুপৰীয়া ইয়াতো গধূলিয়ে মই টাইম পাওঁ যে ব্লগটো বনাবলৈ। যিয়ে নহওক আজিলে মই খানা বনাওঁ, মোৰ ছোৱালীজনীও আহিবৰ হৈছে, সোনকালে খানাটো বনাই লওঁ। আৰু আজি গধূলি মানে পলাশবাৰীৰ ৰাস চোৱাৰ কথা আছে, আজি লাষ্ট হয়, কালি খতম হৈ যাব। তেন্তে এখেতে মানুহজনক কৈছিলোঁ লৈ ব'লক, কিন্তু লৈ যাম বুলি কৈছিলে। চাওঁ যদি লৈ যায়তো ভালেই হ'ল, আমিতো যোৱাৰ কাৰণে সদায় ৰেডি। আৰু মইতো ক'ৰবাত যাব ল'লে মানে বহুতে ভাল পাওঁ আৰু বহুত ভাল পাওঁ, ভাল লাগে ন খুৰী। দিন এনি টাইম আমি যিহেতুকে ঘৰে কাম খানা বনোৱা এইটো কৰা সেইটো কৰা কৰি থাকোঁ, আৰু অলপ বাহিৰত ফুৰিবলৈ মন যায় যিহেতুকে, তেনে সেইকাৰণে মইতো এনি টাইম ৰেডি। মই এতিয়া চাওঁ কি কৰে, লৈ যায় যদি ভালেই হ'ল। যিয়ে নহওক তেন্তে ব'লক এতিয়া খানাটো বনাই লওঁ সোনকালে, নহ'লে দেৰি হৈ গ'লে সকলোৱে ভোকত থাকিব। এতিয়া মই ভাত বনাই আছোঁ। এতিয়া মই বেঙেনাটো মই ফ্ৰাই কৰিম, আৰু এতিয়া পনীৰ মছলা বনাম। এতিয়া মছলাখিনি মই ৰেডি হৈ গৈছে চাগে, এইখিনি মই হ'লে ইয়াত আছে আপোনাৰ মছলাখিনিত বিলাহী, পিঁয়াজ, নহৰু, আদা, কাজু, ফিৰ আৰু আপোনাৰ ইলাইচি, ডালচেনি, এইখিনি সিজি গৈছে মানে আধা কেঁচা হৈছে। এতিয়া মই এইখিনি মিক্সিত পিচি ল'ম, ঠাণ্ডা হ'লে পিচি পিনে ফিৰ পনীৰ মছলাখিনি, এইখিনি পনীৰ মই ফ্ৰাই কৰি থৈ দিছোঁ। আৰু এইখিনি হ'লে মই এতিয়া পনীৰৰ হেৰিটো বনাই পিনে এইটো ফ্ৰাই কৰি দিম। আৰু এখন চাওঁ চালাড এখন বনাই ল'ম, বাছ এইখিনি এতিয়া কৰি ল'ম সোনকালে। এতিয়া গোটেইখিনি হৈ গ'ল। এইফালে মই ভাবিছিলোঁ বেঙেনাটো ফ্ৰাই কৰিম, কিন্তু পকৰি বনাই দিলোঁ মই। আৰু এইফালে পনীৰ মছলাখিনি ৰেডি হৈ গৈছে, পিচি ল'লোঁ। এতিয়া মই পনীৰখিনি ঢালি দিম। এতিয়া পনীৰখিনি ঢালি দিলোঁ, এতিয়া উতলিব দিওঁ। আৰু বেঙেনা আৰু দুটা, এইটো মোৰ বেঙেনাটো হৈ গৈছে, এতিয়া আৰু দুটা দিম এনেকৈ। এইখিনি ৰেডি কৰি লওঁ সোনকালে সোনকালে। এইখিনি সোনকালে ৰেডি হৈ গ'লে ভাতকেইটা খাওঁ আৰু ভোক লাগিছে বহুত। খানা ৰেডি হৈ গ'ল, মই এতিয়া ভাতকেইটা বাঢ়িছোঁ গোটেইকেইটাৰ কাৰণে। এতিয়া আমি ভাতকেইটা খাওঁ সোনকালে। খাই আছে আমাৰ এয়া মোৰ ৰেডি হৈ গ'ল। কেনেকুৱা বনিছে নাজানো, মই ইমান ভালদৰে মই পনীৰ মছলা বনাব নাজানো। মোৰ হাজবেণ্ডে মোক কেতিয়াবা কেতিয়াবা বনাই খুৱাই, বহুত ধুনীয়া বনায়, হয়নে? চাওঁ কেনেকুৱা কৰে, টেষ্ট হৈছে নে হোৱা নাই চাওকচোন একবাৰ, কেনেকুৱা টেষ্ট হৈছে, কি বা কয়। ভাল হৈছে? ভাল হৈছে বোলে। তেন্তে আমি ভাতকেইটা খাই লওঁ। খোৱা হ'ল, অকণমান ৰেষ্ট কৰি লওঁ তেতিয়ালৈকে। এতিয়া শুই উঠিলোঁ মই, আৰু মোৰ হাজবেণ্ডক সুধিলোঁ কি যাবনে নাযায়। আৰু ইমান খং উঠিছে, নাযাওঁ বুলি কৈছে। কালিও যাম বুলি কৈছিলে, নগ'লে, আৰু আজিও যাম বুলি কৈছে, নগ'লে। বহুত খং উঠিছে, আৰু মোৰ ছোৱালীজনীৰো বেয়া লাগিছে, তাইৰো বহুত খং উঠিছে। এতিয়া যিয়ে নহওক আৰু এক কাপ চাহ খাই মাথাটো ঠাণ্ডা কৰি লওঁ, নহ'লে আৰু খং উঠি থাকিব। এতিয়া মই ভাত বনাই আছোঁ, চাহ খালোঁ কেতিয়াবাতে। আৰু মোৰ বাচ্চাকেইটা টিউশ্যন আহিছিলে, সেইকাৰণে মই মানে ভিডিঅ' বনা নাছিলোঁ চাহ খোৱাটো। এতিয়া মাষ্টৰ গ'ল, পঢ়াই মাষ্টৰ গ'ল, এতিয়া ইয়াতে ফ্ৰী হৈ গৈছে। এতিয়া আৰু মই ভাত বনাবলৈ গৈছোঁ। ভাতখিনি হ'লে আৰু বাছ খানা খাই আৰু টোপনি যাম আৰু যাবতো নোৱাৰিলোঁ, আজি বহুত বেয়া লাগিল। নাজানো এখেতে কিয় নাযাওঁ বুলি ক'লে, চাগে মন নাই চাগে, সেইকাৰণে নাযাওঁ বুলি ক'লে। কিন্তু বেয়া লাগিছে, খুব বেয়া লাগিছে। ল'ৰা ছোৱালীকেইটা আশা কৰিছিলে যাম বুলি, আৰু মই যিহেতুকে পলাশবাৰীৰ ৰাস কেতিয়াও দেখা নাছিলোঁ, মোৰো এটা আশা আছিলে যে পলাশবাৰীৰ ৰাস চাবলৈ যাওঁ। কিন্তু যিয়ে নহওক আৰু যদি এখেতৰ মন নাইতো যাবই নোৱাৰোঁ আৰু, সেনেকৈ এখেতে নিলেহে যাব পাৰিম।
আজিৰ ভিডিঅ'টো মই এইখিনিতে সামৰিছোঁ, বেছি দীঘলীয়া নকৰোঁ। প্লিজ আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায়, প্লিজ মোক আগুৱাই লৈ যাওক আৰু বাঢ়িবলৈ মোক সাহস দিয়ক আপোনালোকে, কাৰণ আপোনালোকৰ মৰমেই মোক আগবঢ়াই লৈ যাব পাৰিব। প্লিজ মোক লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈকে এইখিনি, বাই বাই।